এইবাৰ যিটো BTC নিৰ্বাচন তাতে আকৌ কেণ্ডিডেট পালে আপুনি কেনেকৈ লাগিছে মনটো? মই পোনপ্ৰথমে মাননীয় আমাৰ চেণ্ট্ৰেল ডিফেন্স ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত হাগ্ৰাম মহোদয়ক মই ধন্যবাদ দিছোঁ, কিয়নো আকৌ মোক আৰু দুবাৰ প্ৰথমটোৰ কাৰণে নতুনকৈ টিকেট দিছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। কিয়নো আমাৰ ৰাইজৰ মানুহ মোৰ ওপৰত বিশ্বাস আছে। বনগাঁও সমষ্টিৰ অন্তৰ্গত যিমান গাঁও আছে এই গাঁৱৰ মানুহবিলাক মোৰ ওপৰত বিশ্বাস আছে, আস্থা আছে। তাৰ বাবে আমাৰ চিএম মহোদয়ে মই আকৌ টিকেট দিছোঁ। মই ভাবোঁ আমি এইবাৰ বনগাঁও সমষ্টিৰ অলপ বেছিকৈ ভোট পাই যাব জিকিম বুলি ভাবিছোঁ, কিয়নো আমাৰ বনগাঁও সমষ্টিৰ মানুহ এতিয়াও মানে আমাৰ ওপৰত বিশ্বাস আছে, আশা আছে, কোনোফালে ইফালে হোৱা নাই। যিখিনি আগৰ পৰাই আমাৰ লগত আছে তেখেতলোকৰ এতিয়াও আছে, আৰু যিখিনি ইফালে থকা মানুহবিলাক আজি আমাৰ লগত বহুত মানুহ আহি যোগদান কৰিছে, আৰু আজিও আপোনালোকে নিজে দেখা পাইছে ইয়াৰ বহুত মানুহ ইউপিপিএল এপছুৰ ডিষ্ট্ৰিক্টৰ কালচাৰেল ছেক্ৰেটাৰী আৰু এক্স প্ৰেচিডেণ্ট তেখেতসকলে আজি ইয়াত যোগদান হৈছে। এইবোৰ যদি চালি আমি বনগাঁও সমষ্টিৰ পৰা জিকাটো 100% বুলি মই ক'ব পাৰোঁ। যোৱা ইলেকশ্যনত আপুনি কাৰ লগত যুঁজ হৈছিল আৰু কিমান ভোট দিছিল মনত আছেনে? এইবাৰ কাৰ লগত হ'ব পাৰে? এইবাৰ কাৰ লগত BTC ইলেকশ্যনত যোৱা সময়তো আমাৰ BJP ইউপিপিএলৰ লগত আমাৰ কম্পিটিশ্যন হৈছিলে। আমাৰ ইউপিপিএলৰ পৰা আমাৰ নাৰ্জাৰী ডাঙৰীয়া আৰু BJPৰ পৰা আমাৰ মনোজ কুমাৰ ডাঙৰীয়া আছিল। তেখেতসকলৰ পৰা মই বেছি মানে 6,000ৰ অধিক ভোট মই জিকিব পাৰিছোঁ। আৰু অকল এইটো বুলি নহয়, যে MP ইলেকশ্যনতো আমাৰ আমাৰ বনগাঁও সমষ্টি হিচাপে আমি 4,500 ভোট বেছিত আমি জিকিবলৈ পাৰিছোঁ। এই যোৱা 5 বছৰত কি কাম কৰিবলৈ সক্ষম হ'ল? কি বাকী আছে? আমাৰ বাকীটো আছে, নহয় আমাৰ যিটো আমাৰ দায়িত্ব আমি পালন কৰিছোঁ ইৰিগেশ্যন দায়িত্বলৈ আমি কাম কৰিছোঁ। ইৰিগেশ্যনৰ ক'ব গ'লে আমাৰ BTC অঞ্চলত 4,55,000 হেক্টৰ জমি আছে। তাৰ ভিতৰত আমাৰ এগ্ৰিকালচাৰ লেণ্ড আছে আমাৰ 2,27,000 হেক্টৰ। তাৰ ভিতৰত আমাৰ বহুতখিনি আমি ৰাইজত পানী যোগান দিব পাৰিছোঁ। 35% to 40% আমি BTC বাকী ৰাইজক মই পানী যোগান দিব পাৰিছোঁ। আৰু এটা আমি WPC ডিপাৰ্টমেণ্টৰ পৰা মই কাম কৰিছোঁ। আমাৰ SC OBC আৰু ST বিগত 4 বছৰৰ মই 11,000 চামথিং মানুহ মই 6,000 8,000কৈ টকা IPS হিচাপে দিয়া হৈছে। আৰু যিবোৰ আমাৰ গাঁও অঞ্চলৰ সৰু সুৰা ৰাস্তা, খেতি পথাৰত যোৱা, এই ঘৰৰ অহা মানে গাঁৱলীয়া ৰাস্তাবোৰ 1100 চামথিং আমি সৰু খালবাৰ বনাই দিছোঁ। আৰু আমাৰ যিসকল আমাৰ আণ্ডাৰত এপ্লিকেশ্যন দিছে, যিসকল কিডনী বেমাৰ, কেঞ্চাৰ বেমাৰ, এইবিলাকৰ মই 90,000 50,000 তেনেকৈ 90% অলৰেডি দিয়া হৈছে। ঠিক আছে আপুনি কৰিছে, কিন্তু কিবা কৰিবলগীয়া আছে নেকি? আৰু আপুনি কৰিব লগাটো আছে, কি হ'ব? আপোনাৰ প্ৰথম কাম কি হ'ব? আপোনাৰ সমষ্টিৰ প্ৰথম কাম আপুনি কি কৰিব? আগত যেতিয়া আহিব মই জিকিলে মই ৰাইজৰ ডাইৰেক্ট বেনিফিটটো মই চাম। ৰাইজে কোনটো ভাল পাওঁ, নিবনুৱা সমস্যা এইটো মই চাম জিকাৰ পাছত। আজি কেম্পেইনিং আৰম্ভ হ'ব। আজি এনেই কেম্পিং বুলি নহয়, আজি আমাৰ শ্ৰীমন্ত ফেব্ৰুৱাৰীয়ে মই আদৰণি জনাইছে। ক'ব গ'লে কেম্পিঙে হ'ব লাগিব আজিৰ পৰা ষ্টাৰ্ট হৈছে বুলি ক'ব পাৰে।